আমাৰ পৃথিৱীৰ এনে কিছুমান সম্পদ আছে যাৰ কোনো ভৌতিক স্বৰূপ নাই, অথচ সেইবোৰ নহ'লে আমাৰ পৃথিৱীখন নচলে। সেইবোৰ হৈছে পানী, বায়ু, পোহৰ, শব্দ, সময় ইত্যাদি। ইয়াৰে বায়ু, পানী, পোহৰ, শব্দৰ বিষয়ে আমি আজিৰ মানুহে আঁতিগুৰি মাৰি আয়ত্ব কৰি লৈছোঁ। আৰু মানুহে নিজৰ ইচ্ছা অনুসৰি সেইবোৰৰ ব্যৱহাৰো কৰি আছে। আজিৰ মানুহে বায়ুৰ বিষয়ে জানে, পোহৰৰ বিষয়ে জানে, শব্দ মানে চাউণ্ডৰ বিষয়ে জানে। গুৰুত্বপূৰ্ণ কথাটো হ'ল এইবোৰৰ বিষয়ে আজিৰ মানুহে কেৱল জানিহে ক্ষান্ত হোৱা নাই, বৰং মানুহে নিজৰ সুবিধাৰ বাবে সেইবোৰ প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰো কৰি আহিছে। কিন্তু সময়কো মানুহে জানিছে, বুজিছে, কিন্তু বায়ু, শব্দ, পোহৰৰ দৰে সময়ক আজিৰ মানুহেও নিজ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পৰা নাই। বৰং সময়ৰ লগতহে খোজ মিলাই চলিব লগা হৈছে। সময় হৈছে এনে এক সম্পদ যাৰ কোনো ভৌতিক স্বৰূপ নাই, অথচ নিৰন্তৰ গতি কৰি থাকে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সময় কি, ঘড়ী আৰু সময়ৰ মাজৰ সম্পৰ্ক কি, যদি সময়ৰ স্বৰূপেই নাই তেন্তে পল, দণ্ড, প্ৰহৰ আদিবোৰ কি, ছেকেণ্ড, মিনিট, ঘণ্টা, দিন, মাহ, বছৰবোৰেই বা কি। সময় এক জটিল ধাৰণা, অথচ সমাজৰ এজন সাধাৰণ ব্যক্তিৰ পৰা আৰম্ভ কৰি আইনষ্টাইনৰ দৰে মহান বিজ্ঞানীলৈ সময়ৰ সঠিক ব্যৱহাৰ কৰিবৰ বাবে চেষ্টা কৰে। ই এক অত্যন্ত জটিল ধাৰণা। কোৱাণ্টাম ফিজিক্স, থিয়ৰী অফ ৰিলেটিভিটি আদি ব্যাখ্যাৰ জৰিয়তেও সময়ৰ সঠিক ব্যাখ্যা আগবঢ়াব নোৱাৰি। আজিৰ ভিডিঅ'ত সময়ক আপোনালোকৰ ওচৰত সাধাৰণভাৱে দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। লগতে সময় পৰিমাপনৰ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদ্ধতি যেনে পল, দণ্ড, প্ৰহৰ, ছেকেণ্ড, মিনিট, ঘণ্টা, দিন, মাহ, বছৰ আদিৰ বিষয়ে আলোচনা কৰিম। মোৰ অজ্ঞতাৰ বাবে কিছুমান ক্ষেত্ৰত ইংৰাজী প্ৰতিশব্দৰ ব্যৱহাৰ কৰা হ'ব। তেন্তে বলক চিধা আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। সময় প্ৰধানকৈ মগজু মানে ব্ৰেইনৰ লগত জড়িত। আচৰিত কথা ন? ক'ত আমি সময়ক ঘড়ীৰ লগত সম্বন্ধিত কৰিছিলোঁ, এতিয়া আকৌ মই কৈছোঁ সময় বোলে মগজুৰ লগতে সম্বন্ধিত। হয় ফ্ৰেণ্ডছ, সময় মগজুৰ লগতে সম্বন্ধিত, মগজুৰ গতিৰ লগত সম্বন্ধিত। শৰীৰৰ প্ৰধান চালিকা শক্তি বা কেন্দ্ৰটোৱেই হৈছে মগজু। লাগিলে ই মানুহৰেই হওক, জীৱ জন্তুৰেই হওক বা উদ্ভিদৰেই হওক, যিকোনো এটা জীৱৰ মগজুৰ নিউৰনবোৰে যিমান স্পীডত গতি কৰে বা কাম কৰে তাৰ আধাৰতেই সেই জীৱৰ সময় নিৰ্ধাৰিত হয়। যাৰ গতি যিমান স্পীড তাৰ সময়ো ইমানেই সোনকালে আগবাঢ়ে, যাৰ গতি শ্ল' তাৰ সময়ো শ্ল' হয়। সেয়েহে মানুহৰ সময় আৰু মৌ মাখিৰ সময় বেলেগ বেলেগ। মৌ মাখিৰ গতি মানুহতকৈ স্পীড, মৌ মাখিৰ সময়ো স্পীড হয়। সেয়ে আমি মানুহে মৌ মাখি ধৰিব নোৱাৰো, কিন্তু মৌ মাখিৰ বাবে মানুহৰ গতি ধীৰ, আনহাতে মানুহতকৈ কাছ আৰু গছৰ গতি শ্ল'। সেয়ে সিহঁতৰ সময়ো শ্ল' আৰু মানুহৰ তুলনাত বেছি দিন এই পৃথিৱীত জীয়াইও থাকে। ফ্ৰেণ্ডছ, আপুনি কেতিয়াবা ভাবিছেনে পৃথিৱীত জীৱই হওক বা জ্বৰেই হওক সকলোৰে এদিন কিয় মৃত্যু হয়? কিয় বস্তুবোৰ লাহে লাহে পুৰণা হয়? ইয়াৰ মূল কাৰণটোৱেই হৈছে সময়। কিন্তু সকলো বস্তুৰে মৃত্যু বা শেষ হোৱাৰ সময়সীমা বেলেগ বেলেগ। এনে কিয় হয় বাৰু? অলপ আগতে কোৱা মানুহ আৰু মৌ মাখিৰ কথাটোলৈ আহোঁ। মৌ মাখিৰ আয়ুস কিয় মানুহতকৈ কম বা কাছ আৰু গছৰ আয়ুস কিয় মানুহতকৈ বেছি? ইয়াৰ প্ৰধান কাৰণ প্ৰতিটো প্ৰাণীৰ মগজু বা ব্ৰেইনৰ নিউৰনৰ গতিৰ স্পীডৰ তাৰতম্য। কাৰণ নিউৰনৰ গতিৰ লগে লগে তাৰ সমান্তৰালভাৱে সেই জীৱৰ কোষবোৰো সংকুচিত হয়। যি জীৱৰ মগজুৰ নিউৰনৰ গতি স্পীড তাৰ সময়ো স্পীড, আৰু সেই জীৱৰ কোষবোৰ স্পীডভাৱে সংকুচিত হয়। কোষ সংকোচনৰ অন্তিম স্তৰত আহিলে জীৱটোৰ মৃত্যু হয়। সেয়ে বেমাৰ নহ'লেও জীৱৰ এটা সময়ত মৃত্যু হ'বই হ'ব। আমাৰ মানুহৰ সময় হিচাপত এটা মহৰ জন্ম এদিনতে হয় আৰু 24 ঘণ্টাৰ ভিতৰত মৃত্যু হয়। অৰ্থাৎ মানুহৰ বাবে যিটো মাত্ৰ এদিন, মহৰ বাবে সেই সময় তাৰ গোটেই জীৱনটো। ইয়াৰ কাৰণ হ'ল মহৰ নিউৰনে যিমান স্পীডভাৱে শৰীৰৰ বিকাশ কৰে সিমানেই স্পীডভাৱে কোষবোৰকো সংকুচিত কৰে। সেয়ে মানুহৰ বাবে সিহঁতৰ সময় স্পীড আৰু সিহঁতৰ তুলনাত মানুহ বা আন প্ৰাণীবোৰৰ সময় ধীৰ। কিন্তু কাছ বা গছৰ তুলনাত ঘটনাটো ওলোটা হয়, কাৰণ আমাৰ বাবে কাছ আৰু গছৰ বৃদ্ধি বহুত ধীৰ মানে শ্ল' হয়। সেয়ে সিহঁতৰ সময়ো শ্ল' আৰু সিহঁতৰ জীৱনকালো মানুহতকৈ দীঘলীয়া। ফ্ৰেণ্ডছ, সময়ৰ গতি কনষ্টেণ্ট নহয়, ৰিলেটিভহে। মানে ব্ৰহ্মাণ্ডৰ সকলোতে সময় একে নহয়। ইয়াকে আইনষ্টাইনে টাইম ডাইলেশ্যন বুলি কৈছে। পৃথিৱীত সময় এটা হয় আৰু মহাকাশত সময় আন এটা হয়। সেয়ে মহাকাশৰ ঘড়ীবোৰ মাজে সময়ে পৃথিৱীৰ ঘড়ীৰ লগত মিলাই থাকিব লগা হয়। কথাটো দুটা এক্সপেৰিমেণ্টেৰে বুজি লোৱা হওক। ইয়াৰ বাবে ব্ৰহ্মাণ্ডৰ তুলনামূলকভাৱে আটাইতকৈ কনষ্টেণ্ট উপাদানটো লওঁ, পোহৰৰ এটা বিন। পোহৰক আমি এইবাবেই লৈছোঁ যে পোহৰৰ গতি সকলো মাধ্যমত সদায় কনষ্টেণ্ট নহ'লেও আন উপাদানতকৈ তুলনামূলকভাৱে স্থিৰ হয়। এই বিনক আমি দুই মূৰে বন্ধ চুঙাত গতি কৰাম। ইয়াৰে এটা চুঙা পৃথিৱীত ৰাখিম আৰু আনটো চুঙা মহাকাশৰ এটা গতিমান যানত ৰাখিম। এতিয়া আমি চুঙা দুটাৰ ভিতৰত গতি কৰা বিন দুটাই এটা মূৰৰ পৰা আন এটা মূৰলৈ গতি কৰি প্ৰতিফলন হোৱা সময় নোট কৰিম। আপুনি দেখা পাব যে মহাকাশত গতিমান যানত থকা চুঙাটোৰ বিনটোৰ অহা যোৱা
কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন হৈছে। ফলত পৃথিৱীৰ চুঙাটোত থকা বিনটোৰ অহা যোৱা বেছি স্পীডত হৈছে। ইয়াৰ কাৰণটো হৈছে মহাকাশৰ যানত থকা পোহৰে বেছি দূৰ ভ্ৰমণ কৰিবলগীয়া হৈছে। ফলত সময়ো শ্ল' হৈ পৰিছে। যানটোৰ গতি যিমানেই স্পীড হ'ব তাৰ সময়ো সিমানেই শ্ল' হ'ব। কাৰণ যানটোৰ গতি আগতকৈ স্পীড হ'লে পোহৰৰ বিনটোৰ গতিৰ আৰম্ভ বিন্দু আৰু অন্তিম বিন্দুৰ ব্যৱধান বেছি হ'ব আৰু বিনটোৱে বেছি দূৰত্ব ভ্ৰমণ কৰিব লাগিব। ফলত সময় আৰু অধিক শ্ল' হ'ব। সেয়ে আইনষ্টাইনৰ মতে কোনো এজন ব্যক্তিয়ে যদি পোহৰৰ গতিৰ স্পীডত যোৱা যান এটাত বহি মহাকাশত পৰিভ্ৰমণ কৰে তেন্তে মহাকাশত সেই ব্যক্তিজনে পাৰ কৰা 1 বছৰ পৃথিৱীৰ 100 বছৰৰ সমান হ'ব। এতিয়া আকৌ যদি পোহৰৰ বিনটোৰ ঠাইত বেটাৰী লগোৱা দুটা ঘড়ী ব্যৱহাৰ কৰোঁ তেতিয়াও একেই পৰিণাম ওলাব। মহাকাশৰ ঘড়ীটো শ্ল' হৈ পৰিব। কাৰণ মহাকাশৰ গতিমান যানত সময় শ্ল' হৈ পৰে। মহাকাশৰ বেটাৰীৰ ঘড়ীটো শ্ল' হোৱাৰ কাৰণটো হ'ল আগৰ পোহৰৰ বিনটোৰ দৰেই বেছি দূৰত্ব যাব লগা হোৱা বাবে এইবাৰৰ ঘড়ীৰ বেটাৰীৰ নিউট্ৰন আৰু প্ৰটনৰ গতি শ্ল' হ'ব। বেটাৰীৰ কোষৰ প্ৰটন আৰু নিউট্ৰনৰ গতি শ্ল' হ'লে ঘড়ীৰ মটৰলৈ দেৰিকৈ শক্তিৰ আগমন হ'ব আৰু ঘড়ী কাটাৰ ঘূৰ্ণনো শ্ল' হৈ পৰিব। আৰু এটা কথা, সময়ৰ গতি এনে সৰল ৰৈখিক দিশত হয়, কিন্তু মধ্যাকৰ্ষণ বা গ্ৰেভিটিয়ে সময়ৰ ৰেখাক বেকা কৰি দিয়ে। সেয়ে পৃথিৱী আৰু পৃথিৱীতকৈ ডাঙৰ গ্ৰহ বা নক্ষত্ৰৰ সময় নিমিলে। কাৰণ পৃথিৱীৰ গ্ৰেভিটি আৰু সেই গ্ৰহ বা নক্ষত্ৰটোৰ গ্ৰেভিটি একে নহয়। ব্লেক হোলত সময় সকলোতকৈ লাহে লাহে পাৰ হয়, কাৰণ ব্লেক হোলৰ গ্ৰেভিটি বহুত হয়। সেয়ে ব্লেক হোলত সময় ৰেখা যথেষ্ট বেকা হৈ পৰে। হলিউডৰ চিনেমা ইণ্টাৰষ্টেলাৰত সেই কথা সুন্দৰকৈ আপোনালোকে চাবলৈ পাব। যদি সময় পায় কেতিয়াবা চাব হলিউডৰ ইণ্টাৰষ্টেলাৰ চিনেমাখন। আমি সকলোৱে জানো একা বেকা পথত গতি সদায় শ্ল' হয়। ইয়াক আমি সাধাৰণ উদাহৰণেৰে বুজিব পাৰোঁ। একে আৰম্ভ বিন্দুৰ পৰা একে ঠাইলৈ দুটা ৰাস্তা লোৱা যাওক, এটা চিধা ৰাস্তা আৰু আনটো একা বেকা। চিধা ৰাস্তাত যোৱা ব্যক্তিজনে আনজনতকৈ আগত গন্তব্যস্থানত উপনীত হ'ব, আনহাতে বেকা ৰাস্তাত যোৱা ব্যক্তিজনে দেৰিকৈ সেই ঠাইত উপস্থিত হ'ব। কাৰণ ৰাস্তা বেকা হোৱা বাবে বেছি দূৰ যাব লগা হৈছে। ঠিক তেনেদৰে ব্লেক হোলৰ কাষৰ স্থানত সময় ৰেখা বেকা হৈ যোৱাৰ ফলত সময়ে বেছি দূৰ যাব লগা হয়। লগতে আৰু এটা কথা, আমি অতীত বা ভৱিষ্যতৰ কথা সময়ৰ প্ৰেক্ষাপটৰ পৰা নকওঁ, বৰং পৰিৱৰ্তনৰ দৃষ্টিকোণৰ পৰাহে কওঁ। কাৰণ বস্তু থাকে মানে গতি কৰিবই, গতি কৰা মানে পৰিৱৰ্তন হ'বই। সেয়েহে আমাৰ শৈশৱৰ সময় আৰু বৰ্তমানৰ সময়ৰ কথাৰ তুলনাৰ প্ৰসংগটোত সময়ৰ দৃষ্টিকোণৰ পৰা নহয়, বৰং শৈশৱ আৰু বৰ্তমানৰ মাজত দেখা দিয়া পৰিৱৰ্তনৰ কথাহে আলোচনা কৰোঁ। একো পৰিৱৰ্তন নহ'লে সময়ৰ একো প্ৰভাৱৰ কথা গমেই পোৱা নাযাব। যেনেদৰে চন্দ্ৰ বা মংগল গ্ৰহত হয়। কাৰণ তাত এতিয়া সময়ৰ গতিৰ ফলত অতীত বৰ্তমানৰ মাজত একো প্ৰভেদ পোৱা নাযায়। তেতিয়াও মৃত্যু আছিল আৰু এতিয়াও মৃত্যু হৈ আছে। সেয়ে মৃত বস্তুৰ ওপৰত সময়ে ক্ৰিয়া নকৰে, বৰং পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰৰ বিয়োজকে ক্ৰিয়া কৰে আৰু পৃথিৱীত থকা মৃত বস্তুক মাটিৰ লগত বিয়োজন কৰি বিলীন কৰি দিয়ে। এই প্ৰক্ৰিয়া সময়ৰ পৰা পৃথক। আপোনালোকে বিচাৰিলে পৃথিৱীৰ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ বিষয়ে বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰিম, লাগিলে কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, পৃথিৱীৰ শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতম বিজ্ঞানীয়েও সময়ক ভালদৰে বুজিব পৰা নাই। সেয়ে আজিলৈ এনে সমল উদ্ভাৱন কৰিব পৰা নাই যাৰ দ্বাৰা সময়ক ধৰি ৰাখিব পাৰি। আজিৰ মানুহে শব্দক ভালদৰে বুজি ল'লে বাবে শব্দ ধৰি ৰাখিবলৈ ৰেকৰ্ডাৰ, বক্স, মাইক, আল্ট্ৰাছাউণ্ড, স্পীকাৰ আদিৰ উদ্ভাৱন কৰিলে। পোহৰক ভালদৰে বুজি লোৱাৰ বাবেই টিভি, প্ৰজেক্টৰ, ৰং আদিৰ উদ্ভাৱন কৰিলে। সেইবোৰৰ জৰিয়তে মানুহে ইচ্ছামতে পোহৰ আৰু শব্দক ব্যৱহাৰ কৰিব পাৰিছে। কিন্তু সময়ক আজিলৈকে বুজি নোপোৱাৰ বাবে মানুহে আজি সময়ৰ মতে চলিব লগা হৈছে। ফ্ৰেণ্ডছ, এই ভিডিঅ'ৰ লক্ষ্য সময়ক আপোনালোকৰ ওচৰত বিস্তাৰিতভাৱে প্ৰস্তুত কৰা নহয়, বৰং সময় গণনাৰ পদ্ধতি, সমল আদিৰ বিষয়ে আপোনালোকক কোৱাহে। 1 মিনিট কিয় 60 ছেকেণ্ডৰ হ'ল, 1 ঘণ্টা কিয় 60 মিনিটৰ হ'ল, ভাৰতৰ সময় বিদেশৰ সময়ৰ লগত কিয় নিমিলে, বছৰৰ মাহবোৰ কিয় কিছুমান 31 দিনৰ হ'ল আৰু কিছুমান 30 দিনৰ হ'ল আদিৰ বিষয়ে। তাৰ আলোচনাৰ বাবে যি ভূমিকা বা পাতনিৰ দৰকাৰ আছিল সেইখিনি ওপৰত আলোচনা কৰিলো। আৰু এতিয়া ভিডিঅ'টো দীঘল হৈ যাব, সেয়েহে এই সিৰিজৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম সময় গণনাৰ বিষয়ে, যে ছেকেণ্ড কেনেকৈ গণনা কৰা হয়, দিন কেনেকৈ গণনা কৰা হয়, বছৰ কেনেকৈ গণনা কৰা হয়, মাহ কেনেকৈ গণনা কৰা হয়। সেয়ে আপোনালোকক এই সিৰিজৰ ছেকেণ্ড পাৰ্টটো চাবলৈ ইয়াৰে অনুৰোধ জনালোঁ। ধন্যবাদ।